ল'ৰা ছোৱালীহঁত তোমালোক সকলোৱে আহিলানে? ঠিক আছে, তেনেহ'লে মই যে তোমালোকক কবিতা মুখস্থ কৰি আনিবলৈ কৈছিলোঁ, কৰি আনিলানে বাৰু? ফুচকা তুমি নামাতিলা যে? ছাৰ ময়ো কৰি আনিছোঁ। তেনেহ'লে তুমি এতিয়া আহাচোন। কি হ'ব এতিয়া, মইতো মুখস্থ কৰি আনিছিলোঁ, পাহৰি গ'লো নহয় এতিয়া। ছাৰেতো সদায় মুখে মাতিবলৈ পায়। কি হ'ল ফুচকা, ইমান দেৰি অহা নাই যে? গৈছোঁ ছাৰ, কিন্তু মোৰ অলপহে মুখস্থ আছে। কিয়, তুমি কৈছিলা দেখোন মুখস্থ কৰি আনিছোঁ বুলি। ছাৰ মই মুখস্থ কৰি আনিছিলোঁ, কিন্তু ৰাস্তাত পাহৰি গ'লোঁ। শুৱনি আমাৰ গাঁওখনি কবিতাটো মাতা। ছাৰ মোৰ ভালদৰে মনত নাই, কিন্তু হ'ব এতিয়া তুমি কোৱা। শুৱনি আমাৰ গাঁওখনি অতি চোলাই মদেৰে ভৰা। কি হ'ল, তুমি যে স্কুলত আহি চোলাই মদৰ কথাহে উলিয়াইছা? ছাৰ মই স্কুললৈ আহি থাকোঁতে কবিতাটো মুখস্থ কৰি আহি আছিলোঁ, তেনেতে এজন মদাহী মানুহ দেখি পালোঁ আৰু কবিতাটো সিমানতে সিফালে গুচি গ'ল। ছাৰ মোৰ মুখস্থ আছে, মই আকৌ গাম। গোৱা তেনেহ'লে। শুৱনি আমাৰ গাঁওখনি অতি গাভৰু ছোৱালীৰে ভৰা, তাৰে এজনী পতাব নোৱাৰিলে কিহৰনো কি হ'ল ফুচকা, এইবাৰ যে গাভৰু ছোৱালী লগাই দিলা? ছাৰ মই আহি থাকোঁতে গাভৰু ছোৱালী দুজনীমান দেখিছিলোঁ, সেইকাৰণে সেনেকৈ গ'লগৈ। ছাৰ এইবাৰ মই ভালদৰে মাতিম। নালাগে হ'ব আৰু দিয়া আজিলৈ। কালিলৈ কিন্তু তোমালোক সকলোৱে মুখস্থ কৰি আনিবা। বন্ধুসকল, আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত লাইক এটা নিশ্চয় কৰি থৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।